লখিমপুৰত কাকৈ নৈৰ কালৰূপী ৰূপ আৰু শহ হেক্টৰ কৃষিভূমি এতিয়া নৈখনৰ বালি আৰু পলসেৰে ভৰি পৰিছে। এই দৃশ্য লখিমপুৰ জিলাৰ কদম ৰাজচক্ৰৰ অন্তৰ্গত কদমিয়াল বঙালী গাঁৱৰ। কেইবাদিন ধৰি নেৰানেপেৰা মুখলধাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছিল নৈখনৰ জলপৃষ্ঠ। নৈখনৰ দুই পাৰৰ এতিয়া শহ কৃষিভূমি এনেদৰে বুৰাই পেলালে বালি আৰু পলসেৰে। এতিয়া কৃষকসকলৰ মাজত পানীৰ হান অচৰা অৱস্থা। বৰ্তমানলৈকে জিলা প্ৰশাসনৰ ফালৰ পৰাও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এইসকল কৃষকৰ বাবে। এনেদৰে প্ৰতি বছৰে কাকৈ নৈৰ বালি আৰু পলসত বুৰ যায় বেহেৰা বস্তি, ২ ৰং পুঠিমাৰী, বাগানগাঁও, কদমিয়ালকে ধৰি নৈপৰীয়া অঞ্চলৰ শহ কৃষিভূমি। আপোনালোকে প্ৰত্যক্ষ কৰিছে কেনেদৰে লখিমপুৰত কাকৈ নৈ তাণ্ডৱ চলাইছে আৰু এতিয়া শহ হেক্টৰ কৃষিভূমি বুৰাই পেলাইছে কাকৈ নৈৰ বালি আৰু পলসেৰে। উল্লেখ্য যে লখিমপুৰ জিলাৰ কদম ৰাজচক্ৰ অন্তৰ্গত কদমিয়াল বঙালী গাঁৱত কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া ফেনে ফুটুকাৰে বাঢ়ি আহিছে নৈখনৰ জলপৃষ্ঠ আৰু এতিয়া কৃষকসকলৰ মাজত হান অচৰা অৱস্থাৰ সৃষ্টি হৈছে আৰু এনেদৰে নৈখনৰ দুই পাৰৰ শহ কৃষিভূমি এইদৰে কাকৈ নৈৰ বালি আৰু পলসেৰে ভৰি পৰিছে। কিন্তু বৰ্তমানলৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই কৃষকসকলৰ বাবে আৰু অতি শীঘ্ৰে কৃষকসকলে বিভাগীয় কৰ্তৃপক্ষক উক্ত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে। তেখেতসকলৰ কিমান ক্ষয়ক্ষতি কৰিছে এই কাকৈ নৈৰ বাঢ়নি পানীয়ে। মোৰ এতিয়ালৈকে বৰ্তমান 6 বিঘা মাটি ধান একেবাৰে পোত খাই গ'ল আৰু চাবলৈ একো নাই। গৈ পেলাই চাওঁ তেনেকুৱা ধান চান নাই, শেষ হৈ গ'ল, চব পানী মৰা। মোৰে অকল নহয়, আমাৰ ইয়াত 4টা গাঁও সেই তেনেকুৱা একেবাৰে পানী তল গ'ল আৰু এতিয়া ঘৰতো পলস সোমাই আছে। একো গৰু ছাগলী গাহৰি সেইবোৰ মানে পুহিব নোৱাৰা হৈ গ'লোঁ, চব য'ত ত'ত হৈ গ'ল আৰু তেনেকুৱাই আমি এতিয়া আছোঁ আৰু পানীত। কিন্তু আমাৰ ইয়াত এতিয়ালৈকে গাঁওবুঢ়া বা পঞ্চায়তৰ মানুহ তেনেকৈ চাবলৈ অহা নাই এতিয়ালৈকে। আমি প্ৰায় খবৰ দিলোঁ, বছৰি আমাৰ এনেকুৱা হৈ থাকে আৰু এনেকুৱা অৱস্থাত আমি বছৰি থাকোঁ। সেইটো কাৰণে এইবাৰহে আপোনালোকক জানি পালোঁ আৰু আপোনালোকক মাতিছোঁ ইয়াত, যাতে কি চৰকাৰে আমাৰ কিবা এটা ব্যৱস্থা লৈ দিয়ে।